আজি আমি আহি উপস্থিত হৈছো দিল্লীৰ বুৰাৰীৰ সেই খেলপথাৰত য'ত ইতিমধ্যে কৃষকসকলক থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আজি এই ভিডিঅ'টোত দেখুৱাম এই যি ব্যৱস্থা দিল্লী চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে, যিসকল কৃষকে প্ৰতিবাদ কৰিবলৈ আহিছে সেই সকল কৃষকক ইয়াত ৰখাৰ বাবে ব্যৱস্থা কৰা হৈছিলে। करिए वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। अज सारे हिंदुस्तान दे विच कल्ले पंजाब दे विच नहीं मोदी दे पुतले फूके जा रहे हैं। पहले सानू लगदा सी भी शायद तो पंजाब ते हरियाणे का मसला है, দিল্লীৰ বুৰাৰী খেলপথাৰত এইদৰে কৃষকসকলে আন্দোলন কৰিছে। এফালে চৰকাৰে কৃষকসকলৰ বাবে সুন্দৰকৈ টেণ্টৰ ব্যৱস্থা কৰিছে, কিন্তু কৃষকসকল সেই টেণ্টত নাথাকি নিজেই টেণ্ট সাজি লৈ এনেকৈ নিজৰ ট্ৰেক্টৰসমূহত টেণ্ট সাজি লৈ তাতেই থকাৰ ব্যৱস্থা কৰিছে। লগতে তাতেই তেওঁলোকে নিজে ৰান্ধি বাঢ়ি খোৱা লোৱাৰ ব্যৱস্থা কৰিছে। গতিকে কৃষকসকলৰ যি আন্দোলন, সেই আন্দোলনত যাতে চৰকাৰে কোনো ধৰণে প্ৰভাৱিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে এনেধৰণে নিজৰ ব্যৱস্থা নিজেই কৰি লৈছে। যদিও বা বুৰাৰী খেলপথাৰলৈকে কৃষকসকল আহিছে, কিন্তু এই দেখিছে কিদৰে নিজৰ যি ট্ৰেক্টৰ আছে ট্ৰেক্টৰসমূহত এনেকৈ নিজে টেণ্ট সাজি লৈছে আৰু তাতে থকা খোৱা সকলো ব্যৱস্থা তেওঁলোকে কৰিছে। আৰু এনেকৈ আচলতে বুৰাৰী খেলপথাৰত দেখা গৈছে যে কৃষকসকলৰ আন্দোলন অব্যাহত আছে। কৃষকসকলে আন্দোলন কৰিছে, কেৱল বুৰাৰী বুলিয়ে নহয়, আন্দোলন চৌদিশে চলি আছে। দিল্লীৰ প্ৰতিটো বৰ্ডাৰতে আন্দোলন চলি আছে। গতিকে এই যি আন্দোলন, এই আন্দোলন একমাত্ৰ আলোচনাৰ মাধ্যমেৰে শেষ হ'ব বুলি কৈছে। আৰু কৃষকসকলৰ যিসমূহ দাবী, সেই দাবীসমূহ মানিলেহে কৃষকসকলে এই আন্দোলন তেওঁলোকে ত্যাগ কৰিব আৰু ত্যাগ কৰি তেওঁলোকে নিজৰ নিজৰ স্থানলৈ যাব। বুৰাৰীত আচলতে যিসকল কৃষক আছে সেইসকল কৃষক হৈছে পাঞ্জাৱ হাৰিয়ানাৰ পৰা অহা যিসকল কৃষক, সেই কৃষকসকল ইয়াত কিছুসংখ্যক কৃষকক ইয়াত ৰখা হৈছে। কিছুসংখ্যক কৃষক ইয়ালৈ আহিছে, যিসকল বৰ্ডাৰত নাই তেওঁলোক ইয়ালৈকে আহিছে, সীমান্তত নাথাকাসকল। আৰু এনেকৈ চৰকাৰে ব্যৱস্থা কৰিছে, দিল্লী চৰকাৰে ব্যৱস্থা কৰিছে, বিশেষকৈ দিল্লীৰ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে। ব্যৱস্থা কৰিলেও কিন্তু কৃষকসকলে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা নাই, তেওঁলোকে নিজে নিজৰ ব্যৱস্থা কৰি লৈছে। আৰু এইসকল কৃষকেই হৈছে সকলোকে খাদ্য যোগান ধৰা সেইসকল কৃষক, যাক অন্নদাতা বুলি আমি অভিহিত কৰোঁ। আৰু সেইসকল কৃষকে এতিয়া এনেধৰণে আন্দোলনৰ পদ্ধতি বাছি লৈছে আৰু বুৰাৰী খেলপথাৰত এনেকৈ সকলো কৃষক আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এয়া চাওক, কৃষকসকলে আন্দোলন দীঘলীয়া হ'ব বুলি অনুমান কৰিছিল আৰু অনুমান কৰিয়ে এইদৰে খাদ্য সামগ্ৰী নিজৰ লগত লৈ আন্দোলনস্থলীলৈ আহিছিল। তাৰ মাজতে আকৌ কিছুসংখ্যক লোকে এইসকল কৃষকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি কৃষকসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰাও দেখা গৈছে। তাৰে একাংশৰ সৈতে আমি কথা পাতিছিলোঁ, শুনো আহক কি কৈছিল তেওঁলোকে। এইদৰে কৃষকসকলৰ বাবে খাদ্যৰ যোগান ধৰা হৈছে। এয়া দেখিছে এনেধৰণে খাদ্যৰ যোগান ধৰা হৈছে। भैया रोज ऐसा चलता है? कितने किसान यहाँ पे है और कितने मतलब आप लोग
पूरे पहले दिन से ही ऐसे बांट रहे हैं? पहले दिन से बांट रहे हैं हम, रोज के मतलब 2 टाइम बांटते हैं। सुबह हम हलवा लेके आए थे, रोज 600-700 बंदों का, 600-700 बंदों का। और ये जब तक आंदोलन समाप्त नहीं होगा आप लोगों का चलता है? हमारी अभी भी वहाँ पे बन रहे हैं, वहाँ पे भी ये खत्म होगा तो वहाँ पे बन रहा है, वो लेके ধৰণে নিজৰ ট্ৰেক্টৰতে তম্বু সাজি লৈছে, থকাৰ ব্যৱস্থা কৰিছে। এনেধৰণে আচলতে কৃষক আন্দোলন চলি আছে। এই খাদ্য সামগ্ৰী এনেধৰণে যোগান ধৰিছে, নিজেই লৈ আনিছে, তেওঁলোকে ইয়াতেই ৰান্ধিছে, ইয়াতেই খাইছে। গতিকে আন্দোলন এনেকৈ চলি আছে।